হেৰা বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ তোমালোকৰ মাজলৈ। আজিৰ এই ভিডিঅ'টোত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ অহা হৈছে, যিকেইটা তোমালোকৰ অতি প্ৰয়োজনীয় বুলি আশা কৰিছোঁ বা ভবা হৈছে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনবিধ চৰাইক শিপিনী চৰাই বুলি জনা যায়? ইয়াৰ চাৰিটা অপশ্যন দিয়া হৈছে বন্ধুসকল। প্ৰথমটো কোৱা হৈছে বাঢ়ৈ টকা, ক নম্বৰত দি আছে বাঢ়ৈ টকা, খ নম্বৰ অপশ্যনত দি আছে টুনি চৰাই, গ নম্বৰত দি আছে কণামুচৰি আৰু ঘ নম্বৰ অপশ্যনটো দি আছে টকৰা। গতিকে ইয়াৰ ঘ নম্বৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰ। টকৰা চৰাইক শিপিনী চৰাই বুলি আমি সকলোৱে জানো। এতিয়া আহিম আমি ২ নম্বৰ প্ৰশ্নটোলৈ। ২ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কি, তলৰ কোনখন পক্ষী উদ্যান নহয়? বন্ধুসকল, ৰাষ্ট্ৰীয় উদ্যান, ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু পক্ষী উদ্যান এইবিলাক বেলেগ বেলেগ। ইয়াত প্ৰশ্নটো সোধা হৈছে তলৰ কোনখন পক্ষী উদ্যান নহয়। ইয়াত দ্বীপৰ বিলখন হয় এখন পক্ষী উদ্যান, জাতিংগাখনো হয় পক্ষী উদ্যান, আৰু বৰদৈ বাম বিলমুখ এইখনো পক্ষী উদ্যান। কিন্তু ঘ নম্বৰ অপশ্যন দিয়া হৈছে কি, সোণাই ৰূপাই। গতিকে সোণাই ৰূপাই কি এখন অভয়াৰণ্য। গতিকে ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিম আমি ৩ নম্বৰ প্ৰশ্নটোলৈ। ৩ নম্বৰ প্ৰশ্নটো সোধা হৈছে বন্ধুসকল, তলৰ কোনটো মাহজাতীয় শস্য? তলৰ কোনটো মাহজাতীয় শস্য? ইয়াৰ চাৰিটা অপশ্যন দিয়া হৈছে। ক নম্বৰ দিছে তিল। আমি সকলোৱে জানো তিলটো কি তেলজাতীয় শস্য। আৰু খ নম্বৰ দিছে মচুৰ। মচুৰটো আমি সকলোৱে জানো মাহজাতীয় শস্য বুলি। গ নম্বৰ দিছে আদা। আদাটো মাহজাতীয় শস্য নহয়, এইটো হ'ব মছলাজাতীয় শস্য। আৰু জিৰা ঘ নম্বৰ দিছে, এই জিৰাটো হ'ব মছলাজাতীয় শস্য। গতিকে মাহজাতীয় শস্য বুলি ক'লে আমি খ নম্বৰ অপশ্যনটোৱে শুদ্ধ বুলি ধৰি লওঁ, বা খ নম্বৰ অপশ্যনটোৱে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব। মচুৰটো হ'ল মাহজাতীয় শস্য। এতিয়া আহিম আমি ৪ নম্বৰ প্ৰশ্নৰ উত্তৰলৈ। বন্ধুসকল, ৪ নম্বৰ প্ৰশ্নটোত সোধা হৈছে কি, পংগল কোন ঠাইৰ কৃষিৰ লগত জড়িত উৎসৱ? বন্ধুসকল, আমাৰ যেনেকৈ অসমত বিহু হ'ল কৃষিৰ লগত জড়িত এটা উৎসৱ, ঠিক তেনেকুৱা পংগলো কৃষিৰ লগত জড়িত উৎসৱ। কিন্তু সেই পংগল উৎসৱটো কোন ঠাইত বিশেষকৈ পালন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। প্ৰথম অপশ্যনটো দিয়া হৈছে ক নম্বৰ তামিলনাডু, ২ নম্বৰ দি হৈছে কেৰালা, অৰ্থাৎ খ নম্বৰ দি হৈছে কেৰালা, গ নম্বৰ দি হৈছে মধ্যপ্ৰদেশ আৰু ঘ নম্বৰ দি হৈছে পঞ্জাৱ। গতিকে পংগল তামিলনাডুৰ উদযাপন কৰা হয়। পংগলটো হ'ল কৃষিৰ লগত জড়িত উৎসৱ। এইটো ক'ত পালন কৰা হয়? তামিলনাডুত। গতিকে ৪ নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আমি ৫ নম্বৰ প্ৰশ্নটো চাওঁ। ৫ নম্বৰ প্ৰশ্নটো সোধা হৈছে কি, হাছাকেকান তলত দিয়া কোনটো জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? হাছাকেকান তলত দিয়া কোনটো জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত ক নম্বৰ দিছে মিচিং, খ নম্বৰ দিছে ৰাভা, গ নম্বৰ দিছে তিৱা আৰু ঘ নম্বৰ দিছে কাৰ্বি। গতিকে আমি যদি চাওঁ তেনেহ'লে হাছাকেকান যিটো উৎসৱ, এই উৎসৱটো কাৰ্বি জনগোষ্ঠীয়ে পালন কৰে বুলি আমি জানো। গতিকে ৫ নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিম আমি ৬ নম্বৰ প্ৰশ্নটোলৈ। ৬ নম্বৰ প্ৰশ্ন সোধা হৈছে তলত দিয়া কোনটো সৰ্বভাৰতীয় উৎসৱ? বন্ধুসকল, ইয়াত ৪টা উৎসৱ দিয়া হৈছে। ইয়াৰে ভিতৰত এটা উৎসৱ গোটেই ভাৰতবৰ্ষত ধুমধামেৰে উদযাপন কৰা হয়, এইটো সৰ্বভাৰতীয় উৎসৱ বুলি কোৱা হৈছে। এই ৪টা অপশ্যনৰ ভিতৰত ক নম্বৰ দিছে দেৱালী, খ নম্বৰ দিছে হোলী, গ নম্বৰ দিছে ঈদ
আৰু ঘ নম্বৰ দিছে বৰদিন। আমি যদি চাওঁ সৰ্বভাৰতীয় উৎসৱ, তেনেহ'লে সৰ্বভাৰতীয় উৎসৱ বুলি ক'লে আমি বিশেষকৈ হোলীটোকে জানো। গতিকে হোলী কেই নম্বৰ অপশ্যন দি আছে? খ নম্বৰ। তেনেহ'লে ইয়াৰ সঠিক উত্তৰটো হ'ব খ নম্বৰৰ হোলী। বন্ধু বান্ধৱীসকল, এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো চাম। 7 নম্বৰ প্ৰশ্নত কি সোধা হৈছে? ভাৰতীয় পতাকাখনে কেতিয়া ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি পাইছিল? প্ৰশ্নটো সোধা হৈছে কি? ভাৰতীয় পতাকাখনে কেতিয়া ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি পাইছিল? ইয়াত দিয়া হৈছে ক নম্বৰ দি আছে 1947 চনৰ 22 জুলাই। খ নম্বৰ অপশ্যনত দি হৈছে 1946 চনৰ 22 জুলাই। আৰু ঘ নম্বৰত দি হৈছে 1947 চনৰ 26 জানুৱাৰী। আৰু ঘ নম্বৰত দি হৈছে এটাও নহয়। প্ৰশ্নটো আছিল ভাৰতীয় পতাকাখনে কেতিয়া ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি পাইছিল? গতিকে আমি যদি চাওঁ তেনেহ'লে দেখিবলৈ পাওঁ যে 1947 চনৰ 22 জুলাই তাৰিখে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনে স্বীকৃতি লাভ কৰিছিল। তেনেহ'লে 7 নম্বৰৰ ক নম্বৰৰ অপশ্যনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ভাৰতীয় পতাকাখনে 1947 চনৰ 22 জুলাই তাৰিখে স্বীকৃতি লাভ কৰিছিল, ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে স্বীকৃতি লাভ কৰিছিল। ক নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আমি চাম 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰ প্ৰশ্ন সোধা হৈছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ক নম্বৰত কোৱা হৈছে অশোক স্তম্ভ, খ নম্বৰত কোৱা হৈছে অশোক চক্ৰ, আৰু গ নম্বৰত কোৱা হৈছে ৰাষ্ট্ৰীয় পতাকা, আৰু ঘ নম্বৰ দি আছে এটাও নহয়। গতিকে বন্ধু বান্ধৱীসকল, আমি যদি চাওঁ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক বুলি ক'লে আমি বিশেষকে অশোক যিটো দি আছে অশোক স্তম্ভ, এই অশোক স্তম্ভটোৱে হ'ব আমাৰ কি? ৰাষ্ট্ৰীয় প্ৰতীক। তেনেহ'লে 8ৰ ক নম্বৰ অপশ্যনটোৱে হ'ব শুদ্ধ উত্তৰ, যে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল অশোক স্তম্ভ। 9 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয়? কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয়? ইয়াত 4টা অপশ্যন দি হৈছে। ক নম্বৰ 1950 চনৰ 26 জানুৱাৰী, খ নম্বৰ অপশ্যন দিছে 1948 চনৰ 26 জানুৱাৰী, আৰু গ নম্বৰ দিছে 1947 চনৰ 15 আগষ্ট, আৰু ঘ নম্বৰ অপশ্যনত দি হৈছে 1949 চনৰ 26 নৱেম্বৰ। ইয়াত কোৱা হৈছে কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয়। তেনেহ'লে ইয়াৰ সঠিক উত্তৰটো হ'ব বন্ধু বান্ধৱীসকল, আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ দিনা। চনৰ 26 জানুৱাৰীৰ দিনা আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হৈছে। তেনেহ'লে ইয়াত কেই নম্বৰ আছে? 1950 চনৰ 26 জানুৱাৰী ক নম্বৰত। তেনেহ'লে ক নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিম আমি শেষৰ প্ৰশ্নলৈ। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে কোনদিনা সাহসিকতা দেখুওৱা 16 বছৰৰ তলৰ শিশুসকলক দিল্লীত বঁটা প্ৰদান কৰা হয়? কোনদিনা সাহসিকতা দেখুওৱা 16 বছৰৰ তলৰ শিশুসকলক দিল্লীত বঁটা প্ৰদান কৰা হয়? ইয়াতো 4টা অপশ্যন দি হৈছে বন্ধু বান্ধৱীসকল। ক নম্বৰ অপশ্যনত দি আছে গণতন্ত্ৰ দিৱসৰ দিনা, খ নম্বৰ অপশ্যনত দি আছে 15 আগষ্টৰ দিনা, আৰু গ নম্বৰ অপশ্যনত দি আছে শিক্ষক দিৱসৰ দিনা, আৰু শেষত দিয়া হৈছে ঘ নম্বৰত এটাও নহয়। আমি জানো যে গণতন্ত্ৰ দিৱসৰ দিনা যিবিলাক শিশুৱে সাহসিকতা দেখুৱাব পাৰে তেওঁলোকক কি কৰা হয়? দিল্লীত বঁটা প্ৰদান কৰা হয়। যিবিলাক শিশু 16 বছৰৰ তলৰ কিন্তু তেওঁলোকে সাহসিকতা দেখুৱাব পাৰিছে তেওঁলোকক কি কৰা হয়? গণতন্ত্ৰ দিৱসৰ দিনা
বঁটা প্ৰদান কৰা হয়। তেনেহ'লে গণতন্ত্ৰ দিৱস কোনটো অপশ্যন আছে? ক নম্বৰ অপশ্যন আছে। গতিকে 10 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব গণতন্ত্ৰ দিৱসৰ দিনা ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গতিকে বন্ধু বান্ধৱীসকল, এইটোৱেই আছিল আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন। তোমালোকক ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে ভাল হ'ব বা ভাল লাগিব বা তোমালোকৰ কামত আহিব বা তোমালোকৰ কাৰণে উপকাৰ হ'ব কমেণ্ট কৰি জনাব। আমি আকৌ নতুন ভিডিঅ' লৈ আহিম। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ।